আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ তিনিচুকীয়াৰ পৰা। আৰু তিনিচুকীয়াত একাপ চাহ খাই লৈছোঁ আৰু চাহ খাই আমাৰ যাত্ৰা আৰম্ভ হ'ব আনিনি অৰুণাচললৈ বুলি। চ' ব'লক। আৰু এয়া আহি পালোঁ আমি শদিয়াত আমি অকণমান সময় ৰখিম। ৰখি পিনে কিছুমান বস্তু আমি বজাৰ কৰি ল'ম, যিটো আনিনিত খাবৰ কাৰণে। এওঁলোক সোমাইছে এতিয়া বজাৰ কৰিবলৈ বুলি। কিছুমান আমাৰ খাদ্য বস্তু আমি ইয়াৰ পৰাই লগত লৈ যাম। চ' ব'লক। এতিয়া ৰয়িং পাৰ হৈ আহিলোঁ আমি, আৰু আমাৰ মুনিও খুব ধুনীয়াকৈ গাড়ী চলাইছে আৰু পাহাৰৰ একা বেকা টাৰ্ণিংবিলাকত ভাল লাগিছে। তো এতিয়া আমি গৈ আছোঁ। এয়া পালোহি আমি মায়'দিয়া পাছ পালোহি, আৰু মায়'দিয়া পাছৰ এই প্ৰাকৃতিক পৰিৱেশটো চাওকচোন, ইমান ধুনীয়া লাগিছে। একা বেকা বাটেৰে আগবাঢ়ি গৈ আছোঁ আনিনি লৈ বুলি, আৰু কেতিয়াকৈ পামগৈ নাজানো, কিন্তু গৈ খুব ভাল লাগিছে। আৰু মোৰ লগতে আপোনালোকেও ব'লক, মানে ভিডিঅ'তে ব'লক। তো ইয়ালৈ আহিলে এইডোখৰতে ৰাস্তাটো খুব বেয়া হয়, ভয়ানক বেয়া আৰু পাহাৰৰ ওপৰত এনেধৰণে তাততো বেয়া দেখিলে আমাৰ ভয় লাগে। তো এইটো সাংঘাতিক বেয়া হয়। তো আপোনালোকে বাকী বাৰু প্ৰাকৃতিক পৰিৱেশ ইয়াত খুব ধুনীয়া। তো এয়া চাওক, আৰু এইপিনে ৰাস্তাটো খুব বেয়া আছে। বাকী প্ৰাকৃতিক পৰিৱেশ খুব ধুনীয়া। গাড়ীবিলাক আহিছে, খুব আচলতে সাৱধানে আনিবলগীয়া হয়। আৰু এডোখৰ চাওকচোন গাড়ীবিলাক কেনেকৈ আহিছে। তো এইখন এখন গাড়ী আহি আছে পাছত। তো গোটেই গাড়ীকেইখন পাৰ হোৱাৰ পিছত আমাৰ গাড়ীখন পাৰ কৰাম। চ' আমি এতিয়া এইডোখৰতে এনেকৈ ৰখি দিবলগীয়া হৈছে। আহি ভাল ৰাস্তা পালোহি। তো এতিয়া বেছি ভাল লাগিছে, আৰু ইয়াৰ পৰা আপোনালোকে পৰিৱেশটো চাওক, প্ৰাকৃতিক পৰিৱেশটো ইমান ধুনীয়া লাগিছে। তো ব'লক ভিডিঅ'টো চাই থাকক, আৰু কি ক'ম, ব'লক ভিডিঅ'টো চাই থাকক। আহি পালোঁ আনিনি। এতিয়া আমি ইয়াত হোটেলত ৰুম বিচাৰি আছোঁ থাকিবৰ কাৰণে, আৰু ভিডিঅ'টো বেছি দীঘলীয়াও নকৰোঁ, আজি ভাগৰো লাগিছে। চ' আজিলৈ ইয়াতে বাই, কাইলৈ আকৌ লগ পাম। আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ অৰুণাচলৰ পৰা। আমি ক'ত থাকিলোঁ চাওক। ৰাতিপুৱা এনেকুৱা এটা খুব ধুনীয়া দৃশ্য দেখিবলৈ পাব ইয়াত থাকিলে। আৰু আজি আমি এই ঘৰটোতে এনেকৈ থাকিলোঁ। ভিতৰত চব ভাত চাত বনাই মেলি খোৱা বোৱা সেইখিনি ইয়াত হ'ল। এতিয়া এটা ধুনীয়া কাপোৰ চাপোৰ জাপি আমি যাব লাগিব ৰিজৰ্টখনত, চিগুপানী ৰিজৰ্ট। ইয়াত থকা মজাই বেলেগ। ৰাতিপুৱাই আমি ৰুমৰ পৰা এতিয়াও প্ৰায় 30 কিলোমিটাৰমান পথে আহিলোঁ, আৰু এতিয়াও আমি চিগুপানী ৰিজৰ্ট পোৱাগৈ নাই। আৰু আজি আমাৰ যাত্ৰা আৰম্ভ হৈছে চিগুপানী ৰিজৰ্টলৈকে। আৰু কিমান দূৰ আছে কি নাজানো, খালি খুব ধুনীয়া লাগিছে ইয়াত পৰিৱেশটো। কালি যিখিনি দৃশ্য চালে কালিখিনিতকৈ আজি বেছি ভাল লাগিছে, আৰু মোৰ বিশ্বাস আপোনালোকে ইয়াৰ পাছৰখিনি চাই আৰু বেছি ভাল পাব। তো যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ব'লক। আৰু আপোনালোকে যদি ইয়ালৈ আহে তেনেহ'লে ইয়াততো জিঅ' এইবিলাক চিমৰ একদম নেটৱৰ্ক নাপায়। তো আপোনালোকে লগত এয়াৰটেল আৰু BSNLৰ চিম লৈ আহিব, ঠায়ে ঠায়ে পায়। তো এইখিনিয়ে ইনফৰ্মেশ্যন দিওঁ। আৰু বাকী আপোনালোকে খাদ্য বস্তু খালি অসমৰ পৰা লগত লৈ আহিব। আৰু এইটো ITBP কেম্প হয়, আৰু ইয়াত আমাক অকণমান সময় ৰখাব। আমাৰ কাগজ পত্ৰ, আমি যি পাছ উলিয়াই আনিছিলোঁ সেই পাছ তেওঁলোকে পৰীক্ষা কৰিব। তো কেম্প পাৰ হৈ চাওক।
আহিছোঁ পানীৰ মাজত পানীবিলাক চাব না কি ধুনীয়া চাফা পানী চব এয়া চাওক তো চিগুপানী ৰিজৰ্টৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া আমি যাওঁ আৰু এটা ৱাটাৰফল আছে তালৈ যাওঁ আৰু কেম্প পাৰ হৈ ৰাস্তা খুব ধুনীয়া পাব আৰু ব'লক এতিয়া আমি ৱাটাৰফললৈ সোমাই যাওঁ পাহাৰৰ ওপৰত বিৰাট ঠাণ্ডা তো এতিয়া আমি বহুত দূৰ খোজকাঢ়ি গৈ আছোঁ ইয়াত ঠাণ্ডা লাগিছে খুব ঠাণ্ডা আপোনালোকে ইয়ালৈ আহিলে মানে গৰম কাপোৰ লগত লৈ আহিব পাই গ'লহি চ' দাদা দুজন আহিছিলে যোৰহাটৰ পৰা আজি ৰাতিটো আমাৰ লগতে থাকিবৰ কাৰণে আহিলে তেখেতলোকে খানা বনাইছে আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিব